মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইচআৰ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ প্ৰথম অধ্যায়ৰ অতি চমু প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন। অতি চমু উত্তৰ লিখা। ১ নম্বৰ প্ৰশ্ন, বংগ বিভাজন কোনগৰাকী ভাইচৰয় শাসনকালত সংঘটিত হৈছিল? উত্তৰ হৈছে বংগ বিভাজন লৰ্ড কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল। ২ নং প্ৰশ্ন, ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? উত্তৰ হৈছে ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। ৩ নম্বৰ প্ৰশ্ন, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? পণ্য মানে সামগ্ৰী বা বস্তু। উত্তৰ, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ দিনাজপুৰৰ মহাৰাজাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হৈছিল। ৪ নং প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? উত্তৰ হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা ভূপেন্দ্ৰনাথ দত্তই কৰিছিল। ৫ নং প্ৰশ্ন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? উত্তৰ হৈছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো ১৯০৬ চনৰ ১১ মাৰ্চত গঠন হৈছিল। ৬ নং প্ৰশ্ন, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? উত্তৰ হৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰয় আছিল। ৭ নম্বৰ প্ৰশ্ন, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰ হৈছে দাদাভাই নৰজিৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পৌৰোহিত্যত মানে হৈছে সভাপতিত্বত। ৮ নং প্ৰশ্ন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? উত্তৰ হৈছে বংগদেশৰ একত্ৰীকৰণ ১৯১১ চনৰ ১২ ডিচেম্বৰত হৈছিল। পৰৱৰ্তী ভিডিঅ'ত চমু উত্তৰৰ প্ৰশ্ন যিবিলাক আছে সেইবিলাক আলোচনা কৰিম। থেংক ইউ।